নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আহকচোন আজি আমি কি কৰি আছোঁ এবাৰ চাই লওঁ। এয়া চাওকচোন, যে আমি সোৱণশিৰি নদী কিনাৰত এয়া খানা খাব আহিছোঁ। এয়া চাওকচোন, ইয়াতে আজি আমাৰ পাৰ্টি চলিব, আকৌ সোৱণশিৰি নদী কিনাৰত। এয়া চাওক, এয়া আমাৰ চৌকা খান্দি আছে খানা বনাবলৈ। এয়া চাওকচোন, এয়া আমাৰ ফেমিলি আহিছে, সকলো ফেমিলি একেলগ হৈ আমি আজি খানা খাবলৈ আয়োজন কৰিছোঁ সোৱণশিৰি নদীৰ পাৰত। এয়া চাওক, এয়া চাওকচোন, ইয়াত সকলোৱে এতিয়া এয়া চাহ খাব লৈছে। এয়া চাওকচোন, দেখিছেনে? ইমান দূৰৰ পৰা আহিছোঁ খানা খাবলৈ, আৰু চাহ খাব নে ঠাণ্ডা খাব? চব খাম, চাহো খাম আৰু ঠাণ্ডাও খাম। এয়া পকৰি লৈ আহিছোঁ আমাৰ এয়া খানা খাবলৈ। এয়া দেখিছে নহয়, এতিয়া চাহটো খাই ল'ম পকৰি দি। ব্ৰইলাৰ পাখি গুচাই আছে খানাৰ কাৰণে। এয়া দেখিছে নহয়, আমাৰ লগত আৰু বস্তু আছে। এয়া দেখিছে, গৰু চৰুৰ পৰা ধৰি আদি কৰি গৰু গাই সকলো আছে। এয়া দেখিছেনে নদী বান্ধ, কিমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ চাওকচোন, দেখিছেনে কিমান ধুনীয়া। এয়া সোৱণশিৰি নদী কিনাৰে কিনাৰে গৰা খহি নাযাবৰ কাৰণে পাৰ বান্ধি দিছে এইটো নদী। এয়া মাংসৰ লগত দিবলৈ আলু বাকলি গুচাই আছে। এয়া চাওকচোন, কণমানিলৈ চাওকচোন, এয়া কৰি আছে। এয়া জুই চৌকাত জুই জ্বলাইছে। এয়া কি কৰিব লাগে কোৱা? ক'তা চাহটো খাই লওঁ। পানী বটলটো দিয়া। হয় নি? এয়া দেখিছে না, লাল চাহ খাইছোঁ, লাল চাহ। এতিয়া এইটো কথা নাহে আৰু হেৰি যাম পলিণ্ড পৰা পাহৰো। এয়া ব্ৰইলাৰ পুহি আছে আমাৰ 4টা মানুহ, 2.5 কেজি ব্ৰইলাৰ। এইটো দেখিছেনে, মানুহ হৈছে অকল 4টা, আকৌ ব্ৰইলাৰ হৈছে 2.5 কেজি। মানুহ হৈছে হ'লে দেখোন নাই বাকলি আছে। কটাই দিয়া পুয়াৰাই করতে হয় না পানী ইয়াত আছে না ধুই আনি তাত ভাল পানী ইমান পানী নহয় দে
বেবেটো হল না মানে মজা খাইলে দেখ হলে মোৰ হাতটো ধুই হ'লে ইয়াতে চেনেল কি কৰিলে হা এই চিচা আছে চিচা আছে কমা একদম ভৰি কাটি দিব চাওঁ আছে ভৰি উঠি যায় ইয়াত চিচা আছে দেই এনেকৈ নহয় ইয়াত চেনেল পিন্ধি চিচা আছে কেলা ভৰি ফালি দিব মই দেখাই দিম চিচা ভৰি দিয়ে ইয়াত চিচা আছে তই জানো নাজানো সেইবোৰ চিচা চাওঁ কি এইবোৰ চিচা দেখিছ নাই এইবোৰ চিচা দেখিছ নাই দেখিছ নাই এইবোৰ চিচা দেখিছ এইবোৰ চিচা দেখিছ গোটেই চিচাই চিচা দেখিছ নাই তোক কেলা কাটোতে খাব লাগে তোক কাটোতে নকয় আকৌ মই এইখিনি চিচা আছোঁ তোক কাটিম বুলি দেই এয়া আমাৰ মাংস কাটি আছে এইফালে কেৰাহী পাতি আছে দেখিছেনে এইফালে আলু পিঁয়াজ কাটি আছে এয়া বিলাহী এয়া আলু এই গাড়ীটো দেখুৱাই দিছোঁ ব্ৰইলাৰ খোৱা আৰু ইয়াতে আজি পুৱা খাই দিম বস্তুটো নদিলে এয়া চাওকচোন আমাৰ ব্ৰইলাৰ মাংস কাটি আছে এয়া দেখিছে নহয় কেনেকৈ কাটি আছে ব্ৰইলাৰ মাংস আমাৰ ব্ৰইলাৰটো ডাঙৰ যে অকল এজনেই কাটি শেষ কৰিব নোৱাৰে সেয়েহে মানে প্ৰথমতে এজনে কাটিলে তাৰপিছত আকৌ এজন মাইকী মানুহে কাটিলে তেওঁ আদায় কৰিব নোৱাৰিলে এতিয়া আকৌ মই কাটিব লৈছোঁ এয়া আৰম্ভ কৰিছোঁ কাটিবলৈ দেখিছে নহয় এয়া ইয়াৰ পৰা শেষ কৰিম আৰু মই কাটি দেখিছে নহয় এয়া এইবাৰ মই কাটি আদায় কৰি দিম আৰু এয়া দেখিছে কাটি আছোঁ এয়া এই মাংস কাটি আছোঁ চাওকচোন কেনেকৈ কাটি আছোঁ মাংস দেখিছে এইফালে এয়া আদা নহৰু দি আছে অলপ এইফালে এয়া এজনে এয়া জুই জ্বলাই আছে ইয়াত আলুগুটি লৈ আহিছে এয়া ভাত বনাবলৈ এয়া আলু বইল কৰি আছে আলুখিনি আগত বইল কৰি লৈছে তেওঁ এয়া চাওক আলু মাংস কাটি থোৱা হৈছে এইফালে এয়া কেৰাহীত আলু ভাজি আছে দেখিছেনে বাৰু অকলে অলপ কি মাৰি আছা তুমি হা ঘৰৰ ভিতৰত কি চাই আছা কি খাই আছা অলপ খোৱাতে থাকা দেই তুমি বেলেগ বস্তু আৰু দেই ছোৱালীক দি দিয়া অলপ দিয়া ছোৱালীয়ে খাব দেখিছে নহয় সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে এইপিনে মাংস কটাসকলে মাংস কাটি আছে আদা নহৰু খুন্দি আছে ইফালে আকৌ জুই কেৰাহীত তলত জুই দি আছে চবেই নিজে নিজে কামত ব্যস্ত হৈ আছে এয়া চব দেখিছেনে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে ডাঙৰজনী বোলে আপুনি কৰিব লাগে তাই চলাই গৈছে ডাঙৰজনী টোপনীয়া গৈছে বোলে ইজনীয়ে ঢকিয়াই ঢকিয়াই গৈছে পাই দিছোঁ চলালে এয়া আলু ভাজি হৈ গ'ল আলু এয়া কাঢ়ি আছে দেখিছেনে এয়া আমাৰ কোনোৱে সেই ওচৰত গৈ পেলাই ৰখিছে গামনি পাইছে বেছিয়ে ইজনী দেখিছেনে কণমেনা এজনী ৰখি আছে কেনেকৈ আমাৰ ওচৰত
এতিয়া আমাৰ ভজা আলুখিনি কাঢ়ি ল'লে। এতিয়া ইয়াত দেখিছে নহয়, ইয়াত পিঁয়াজ আদা নহৰু চব মছলাখিনি এতিয়া ভাজি ল'ব। এয়া চব কেৰাহীত দিছে, দেখিছে নহয়, ইয়াত নহৰু পিঁয়াজ চব এয়া কেৰাহীত দি দিছে তেলৰ সৈতে, এয়া ভাজি লৈছে তেলৰ সৈতে। আমাৰ মাংস কাটি প্ৰায় হৈ গৈছেগৈ। এতিয়া আমাৰ মাংস কাটি হৈ গ'ল। এয়া এতিয়া মাংস বনাব লৈছে, মাংস শাক বনাব লৈছে। এয়া দেখিছেনে, এইজনী মাইনা পোৱালি ৰখি আছে। এয়া মাংস শাকত নিমখ হালধি দিছে। এয়া গৰু পোৱালি এটাও আছে ওচৰতে। এয়া মাংস শাক খাবলৈ আহিছে আমাৰ ওচৰতে, দেখিছেনে গৰু পোৱালি। এয়া চাওক লগতে এইয়া দেখিছেনে, এয়া খেদি দিলে, দেখিছেনে। জুইটো বৰ ভাল হোৱা নাই, একদম মানে প্ৰায় একদম জ্বলাবলগীয়া আছে। মাজে মাজে বৰ ধুনীয়াকৈ জ্বলাই ইয়াত ধুনীয়াকৈ মোবাইলটো চোৱা কামত লাগে ভালকৈ। 17 ছেপ্টেম্বৰ দিলে 49 সোমাব। এয়া আমাৰ মাংস শাকখিনি লৰাই দিছে, চব ধুনীয়াকৈ লৰাই আছে। তাৰপৰা দেই কেৰাহীখন পেলাই দি পালে দেখুৱাই ধুনীয়াকৈ লৰাইছে আকৌ, জুইটো ধুনীয়াকৈ জ্বলি আছে। এতিয়া আলু ভাজি থোৱা আলুখিনি ইয়াত দি দিছে। এয়া ধুনীয়াকৈ আলুখিনি দি দিছে, দেখিছেনে। লগতে বিলাহী দিয়া হৈছে, আলুৰ লগতে আলু বিলাহী চব লগতে দি দিছে আৰু লগতে আলুখিনি ফ্ৰাই কৰি লৈছে। লৈ পেলাই সেয়া বিলাহীৰ লগত কেঁচা বিলাহী দি দিছে। আৰু মাংসখিনি আগত ভাজি ল'লে দেখিলে আপোনালোকে। এতিয়া লৰাই দিব, লৰাই দি পেলাই অকণমান পানী দিব আৰু তাৰপিছত আমাৰ মাংসখিনি হৈ যাব আৰু। এইখিনি হৈ গ'লে অলপ কাঢ়ি দিবা দেই, সকলোৱে টেষ্ট কৰি চাই ল'ম, সকলোৱে অলপ খাই ল'ম টেষ্ট কৰি পেলাই, চবেই অলপ টেষ্ট কৰি ল'ম। আমাৰ খানা খাই থকা হৈছে, ফাৰ্ষ্ট খানা আৰু ছেকেণ্ড খানাটো আছে আৰু। আমাৰ ৰান্ধনি কিহে দিলে ভয় দিলি নহয় এলা নাকাটা দেই গুচকিলে অঁ কেলা মই ঘৰত কান্দিলে তাই নাকান্দিব নি। এয়া মাংস খাই আছে আমাৰ। এয়া কেলে খাই দিব লাগে আজি জ্বলা। আজি একদম বঢ়িয়া লাগিছে আৰু খানা খাই। এয়া মানে খাই আছো, ময়ো খাই আছো। ইয়াত দেখিছে নহয়, এয়া মাংস খাই আছো। এতিয়া সুদা মাংসই খাই আছো। এয়া খাই আছে। এয়া তুমি নোখোৱা নাই আকৌ বনাই থাকিবা। এয়া আমাৰ শাক হৈ গ'ল, এয়া আমাৰ মাংস চব্জি হৈ গ'ল। এতিয়া নমাই দিছোঁ আৰু চব্জিটো খাব লাগিব। এতিয়া খাব লাগিব ধুনীয়াকৈ। এয়া আৰু এইফালে চাওক, এয়া আমাৰ মানে সকলো ৰেডি হৈ গ'ল, চব্জি ৰেডি, ভাত ৰেডি, সকলো বনাই মেলি ৰেডি হৈ গ'ল। এতিয়া আমাৰ এয়া খাব লাগে। এয়া আমাৰ ভাত বনাই, এয়া এতিয়া আমাৰ ভাত বাঢ়িছে। এয়া চাওক খানা ভাত এয়া বাঢ়ি আছে আমাৰ ৰান্ধনীয়ে। এয়া চাওক আমাৰ ইয়াত খানা খাই আছে আজি। এয়া আমাৰ এয়া কণমানি এজনী আছে, এয়া লগত এয়া বাইকত উঠি আছে, স্কুটিত এয়া স্কুটিত উঠি আছে কণমানিজনী। এয়া লগত বাইক আছে। এয়া আমাৰ এজনী কুমকুম, এয়া আমাৰ কুমকুম বাই আছে। এয়া ময়ো আছো। এজনী ডাঙৰজনী, এজনী সৰুজনী, এইজন ডাঙৰ শালপতি,
এবাৰ কুমকুম নাম এইজনী হ'ল ঘাটিয়া খোৱা কুমকুম হয় কুমকুম মিক্স ব্লগ ভণ্টি ধুনুমুনু মাইনা আমাৰ ধুনীয়াকৈ ভাত বাঢ়ি আছে চব্জি সকলো মানুহলৈ সমানকৈ বাঢ়িছা নাই 1 2 চাবা আকৌ মানুহ থাকি যাব খাবলৈ 1 2 3 4 5 6 মানুহ কিমান হিচাপ কৰিলো 1 2 3 4 5 6 মানুহ 7জন আৰু তোমালোকে বাঢ়িছা 6জন কি কথা খোৱালে নি বঢ়িয়া এয়া আমাৰ চিকেন হৈ গ'ল এয়া দেখিছে নহয় এতিয়া আমাৰ ৰান্ধনীয়ে এয়া মাংস বিলাই দিছে ব্ৰইলাৰ মাংস ব্ৰইলাৰ চিকেন এয়া দেখিছে নহয় ইমান ধুনীয়াকৈ বাঢ়িছে ভাত বনোৱা ৰান্ধনীয়ে ভাত বাঢ়িছে আৰু মাংস বনোৱা ৰান্ধনীয়ে মাংস বাঢ়িছে ঠিকে অহা নাই এটা ভাত কমকৈ অহা নাই সমানকৈ বাঢ়িছে দেই না একদম মানে আমাৰ ৰান্ধনীৰ কাৰণে আপোনালোকে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব পাৰে চেনেলটো আৰু আমাৰ ইয়াত দিছে নাই মাংস ৰান্ধনী মানে চিকেন ৰান্ধি আছে দেখিছে কিমান ধুনীয়াকৈ ৰান্ধি আছে দেখিছেনে এয়া চাওক এয়া একদম বহুত বঢ়িয়াকৈ ৰান্ধি আছে দেখিছে নহয় হেৰি ৰন্ধা নাই বোলে বাঢ়িয়ে আছে শুনো আমাৰ ৰান্ধনীয়ে কৈছে বোলে মই ৰন্ধা নাই বাঢ়িয়ে আছোঁ বুলি কৈছে বাঢ়ি আছে কিন্তু মই দেখা এতিয়া ৰান্ধনীয়ে কৈছে বাঢ়ি আছোঁ মই কিন্তু দেখা নাই বাঢ়ি আছে বুলি কিন্তু সমানে দেখিছোঁ সকলো পাততে সমানে দেখিছোঁ ক'তো বঢ়া নাই ক'তো কমাই নাই তেখেতে কৈছে বাঢ়ি আছোঁ কিন্তু সকলোতে সমানে দেখিছোঁ ঠিকে আছে মোৰ মতে ৰান্ধনীয়ে ক'ত ভুল দেখিলে নাজানো বাঢ়ি আছোঁ কৈছে